Hello everyone, মই জুমা কলিতা আজি পুনৰ আপোনালোক সকলোকে মোৰ চেনেল গ্ৰীণ স্পেচেছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ অৰকেৰিয়াছি ফেমিলিৰ এবিধ পাৰ্মানেণ্ট প্লাণ্ট, যাৰ নাম হ'ল অৰকেৰিয়া, যাক নৰ্থফ্লক আইলেণ্ড প্লাণ্ট বা ক্ৰিছমাছ ট্ৰী বুলিও কয়। গতিকে আজি মই আপোনালোকক জনাম ইয়াৰ যত্ন মই কিদৰে ৰাখোঁ। আশা কৰোঁ ভিডিঅ'টি যেন সকলোৱে শেষলৈ চাই। প্ৰথমে আমি কথা পাতিম আমি ইয়াক ক'ত ৰাখিব লাগিব যাতে ই কোনো অসুবিধা নোপোৱাকৈ ধুনীয়াকৈ বাঢ়িব পাৰে, যদিও ই খুব সোনকালে নাবাঢ়ে। মই ইয়াক ব্ৰাইট ইনডাইৰেক্ট ছানলাইট পোৱাকৈ ৰাখোঁ, য'ত পিছবেলাৰ 1 পৰা 2 ঘণ্টাৰ বাবে অলপ ডাইৰেক্ট ছানলাইট পায়। আপোনালোকেও এনে জেগাত ৰাখক য'ত ৰাতিপুৱাৰে হওক বা পিছবেলাৰ 1 পৰা 2 ঘণ্টাৰ বাবে ডাইৰেক্ট ছানলাইট পায় আৰু গোটেই দিনটোৰ বাবে ব্ৰাইট লাইট পাই থাকে। আৰু যদি মই কোৱাৰ দৰে ডাইৰেক্ট ছান পোৱা জেগাত ৰাখিব নোৱাৰে, তেন্তে ব্ৰাইট ইনডাইৰেক্ট ছান পাই থকা জেগাত ৰাখিলেও হ'ব। কেতিয়াবা যদি দেখে যে ইয়াৰ এটা ফালে ডালবোৰ ধুনীয়াকৈ দীঘল দীঘল হৈ আছে আৰু আনটো ফালে চুটি চুটি, তেনে ক্ষেত্ৰত জানিব যে ই সম পৰিমাণে পোহৰ পোৱা নাই। গতিকে তেনে নহ'বলৈ সময়ে সময়ে টাবটো ঘূৰাই থাকিব, যাতে সকলো ফালে সমানে বাঢ়িব পাৰে। এতিয়া আহোঁ আমি ইয়াৰ ছইল মিক্সলৈ। ই ৱেল ড্ৰেইন আৰু প'ৰাছ ছইল ভাল পায়, য'ত পানী বেছি দেৰিলৈ ৰৈ নাথাকে। গতিকে ইয়াৰ বাবে 30% গাৰ্ডেন ছইল, 30% বালি আৰু 40% ভাৰ্মি কম্প'ষ্ট বা গোবৰ সাৰ মিক্স কৰি লগাব পাৰে। এতিয়া আহোঁ আমি ইয়াৰ ৱাটাৰিঙলৈ। ই মইষ্ট ছইল ভাল পায়, গতিকে গৰমৰ দিনত এদিনৰ মূৰে মূৰে পানী দিব, আৰু ঠাণ্ডাৰ দিনত যিহেতু পানী সোনকালে শুকোৱা দেখা নাযায়, তেনে ক্ষেত্ৰত 3-4 দিনৰ মূৰত পানী দিলেও হ'ব। আৰু পানী দিলে এনেদৰে দিব যাতে টাবৰ তলেৰে পানীখিনি ওলাই যায়। আৰু মন কৰিব যাতে অ'ভাৰ ৱাটাৰিং নকৰে, নহ'লে ডালবোৰ তললৈ হালিবলৈ ধৰিব। আৰু পানী সময়মতে নাপালেও পাতৰ যিবোৰ টিপ সেয়া হালধীয়া হ'বলৈ ধৰে। এতিয়া আহক আমি ইয়াৰ ফাৰ্টিলাইজাৰৰ ওপৰত কথা পাতোঁ। ইয়াক বৰ বেছি ফাৰ্টিলাইজাৰৰ প্ৰয়োজন নহয়। ইয়াৰ পাতৰ হেল্ডি গ্ৰ'থৰ বাবে গোবৰৰ সাৰ বা ভাৰ্মি কম্প'ষ্ট নহ'লে চিউইড চলিউশ্যনৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াক প্ৰতিমাহে ফাৰ্টিলাইজ কৰাৰো কোনো প্ৰয়োজন নাই, 2 মাহৰ মূৰে মূৰে ফাৰ্টিলাইজ কৰিলেও হ'ব। ইয়াৰ ফাৰ্টিলাইজিঙৰ বাবে মাৰ্চ, এপ্ৰিল আৰু বাৰিষা সময়খিনি আইডিয়েল হয়। এতিয়া আহোঁ আমি ইয়াৰ পট ছিলেকশ্যনলৈ। ইয়াৰ বাবে 12, 14 বা 20 ইঞ্চিৰ পট ল'ব। যদিও মই প্লাষ্টিকৰ পট লৈছোঁ, মাটিৰ বা চিমেণ্টৰ পট হ'লে বেছি ভাল হয়। গতিকে আপোনালোকেও পাৰিলে মাটিৰ বা চিমেণ্টৰ টাব ব্যৱহাৰ কৰিব। ই ৰুট বাউণ্ড হ'বলৈ ভাল নাপায়, গতিকে অলপ ডাঙৰ টাব ব্যৱহাৰ কৰিলেই ভাল। আৰু যদি কেতিয়াবা পেষ্ট এটেক হয়, তেনে ক্ষেত্ৰত নিম অইল চলিউশ্যন স্প্ৰে' কৰিব পাৰে। আৰু ই এবিধ হিউমিডিটি ভাল পোৱা প্লাণ্ট, গতিকে দিনত এবাৰকৈ পানীৰ স্প্ৰে' কৰিব। আৰু এডিশ্যনেল হিউমিডিটিৰ বাবে যিকোনো বাতি বা ট্ৰে এখনত পানী লৈ ইয়াৰ কাষত থ'লেও হ'ব। গতিকে এইখিনি কথা মন কৰিলেই খুব ধুনীয়াকৈ বাঢ়িব। আৰু আজিলৈ ইমানেই। আশা কৰোঁ মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।